2021 চনৰ পৰা আমাৰ তাতে চিকিৎসাধীন হৈ আছে। আমাৰ যিহেতু তেখেতে প্ৰথমতেই কেঞ্চাৰ ইছ'ফেগাছ খাদ্যনলীৰ কেঞ্চাৰ এই বিষয়ে তেওঁ আমাৰ ইয়াতে 2021 বছৰৰ পৰা ৰেগুলাৰ ট্ৰিটমেণ্টত আছিলে। ৰেডিয়েশ্যন পাইছে, আমাৰ কেম'থেৰাপি পাইছে, আৰু আজি 6 দিনৰ আগতে আমাৰ মেট্ৰিক ষ্টেণ্ট বুলি বস্তু এটা সোমাই দিয়া হৈছে খাবৰ কাৰণে, খাব যেন পায় আৰু খাদ্যনলী, সেইটোও কৰা গৈছিল। এইবাৰ তেওঁ 22 এপ্ৰিলত আহিছিলে ৰেগুলাৰ চেকআপত। দেখা গ'ল যে তেওঁৰ স্বাস্থ্যৰ বহুত অৱনতি হৈছে। সেই আমাৰ বিষয়টোৰ কেইদিন ভেলিডেশ্যন ডিপাৰ্টমেণ্ট তাৰে বিষয়টো অনুসৰি তেওঁ ভেলিডেশ্যন দিয়া গ'ল। প্ৰথমতে আমাৰ ৱাৰ্ডত যেতিয়া এইটো আৰু বেয়া হ'ল, আই চি ইউলৈকে চিফ্ট কৰা হ'ল। 5 মে'ৰ পৰা আমাৰ আই চি ইউ কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁ যোৱাকালি আজি ৰাতিপুৱা আৰু 9:23 ৰাতিপুৱা তেওঁ অন্ধবিশ্বাসৰ সমাজখন সংস্কাৰ কৰে আৰু মানুহ দেখিলে কেনেকুৱা এটা কাম কৰি গৈছে না এইবিলাক সমাজ সংস্থাৰ উদ্দেশ্য
যিহেতু দিন অস্ত্ৰতে বিফল জিলা জড়িত হ'ব মই উল্লেখ কৰিছোঁৱে তেওঁ দুটা দশক ধৰি তেখেতে সমাজ সংস্কাৰৰ কাৰণে বহুখিনি কাম কৰি আছে বিশেষকৈ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে আপুনি সন্থাই এই আদৰ্শ প্ৰতিষ্ঠা কৰিছিল এগৰাকী সাহসী সংগ্ৰামী মহিলাই তেখেতে গাঁৱে ভূঞে নাৰী হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ কাৰণে আজি ধৰিলে ডাঙৰ কথা এখন খুব ক্ষুদ্ৰ গাঁৱৰ পৰা তেখেতে সংগ্ৰাম অব্যাহত ৰাখিছিল 2004 চনৰ পৰাই এইদৰে সংগ্ৰাম ৰাখিছিল আৰু তেখেতক অধিক সংগ্ৰামৰ কাৰণে এই ত্যাগৰ কাৰণে যদি সম্ভৱ হয় মারামারি করে ইয়ে সব